লোক আছে এই কণ কণ মহিলাসকলক আগুৱাই নিয়ে যদি মই দেখা এজন যুৱক বা বৃদ্ধসকল কেতিয়াও আগবাঢ়ি যোৱা নাই নগ'লে আমাৰ অসমীয়া জাতি বিহু থাকিব জানো কওক কিন্তু মই শুনিছিলোঁ আৰু কৈছিলোঁ চলিয়া গাঁৱৰে এজনী ছোৱালীও দলটিক গঠন কৰিছে ভৱিষ্যতৰ কাৰণে সাজু কৰিছে অসমীয়া জাতি গৌৰৱ ৰাখিবলৈ সেয়েহে মই তেখেতক মই সমিতিৰ ফালৰ পৰা অভিনন্দন জ্ঞাপনো কৰিছোঁ কিয়নো আমি ইমান ডাঙৰ ডাঙৰ ব্যক্তি থাকিও এনেকুৱা এটা প্ৰশিক্ষণ দি এখেতসকলক শিকোৱা যিটো পায়স কৰিছে মই তেখেতক বৰ ধন্যবাদ জনাইছোঁ আৰু দীপিকা চলিয়াক মই মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ লগতে মই দীপিকা চলিয়াক মই এখন ফুলাম গামোচাৰে সম্বোধন জনাবলৈ সুভাষ চন্দ্ৰ ৰায় ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এয়া দীপিকা চলিয়া চব এজনী ছোৱালী হৈ এটা হুঁচৰি দল গঠন কৰিছে আমি কি কৰিছোঁ ল'ৰাবোৰে আপোনালোকে তাকে ভাবক আমি কি কৰিছোঁ গধূলি হ'লে কি কৰোঁ দিনত হ'লে কি কৰোঁ গধূলি হ'লে কি কৰোঁ ল'ৰা হৈ বয়সস্থ হৈ কি কৰোঁ আমি এটা বিহুনাম গাবলৈ নিদিওঁ একো কৰিবলৈ নিদিওঁ কিন্তু আমি এটা ভাল কথাও নকওঁ যে ল'ৰা তহঁতি নাচ কিন্তু তাইৰ লগতে ধৰিছে যে আমাৰ বিহু দলটো গঠন কৰোঁ অসমৰ জাতীয় মান কৃষ্টি ৰাখিবলৈ তেখেতক প্ৰয়াস কৰিছে সেয়েহে মই সদৌ এখন ফুলাম গামোচাৰে সুভাষ চন্দ্ৰ ৰায় ডাঙৰীয়াক মই সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আৰু আগবাঢ়ি দিয়ক ধন্যবাদ ইয়াৰ পাছতে আমাৰ বঁটা বিতৰণে সেৱা ল'বৰ বাবে মই দেখিছোঁ দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ হুঁচৰি দলটি মেডি তোমালোক গুৰুলীয়া আমাৰ